100 টকীয়া এটা টেবলেটে প্ৰতিৰোধ কৰিব কৰ্কট ৰোগ হয় এতিয়া 100 টকীয়া এটা টেবলেটে প্ৰতিৰোধ কৰিব কৰ্কট ৰোগ মুম্বাই টাটা ইনষ্টিটিউটে কৰ্কটত পুনৰ আক্ৰান্ত প্ৰতিৰোধ ঔষধ উলিয়াবলৈ সক্ষম হৈছে R+CU টেবলেট নামৰ এবিধ ঔষধে পেংক্ৰিয়াছ হাওঁফাও আৰু মুখমণ্ডলকে আদি কৰি বিভিন্ন কেঞ্চাৰ ৰোগ পুনৰ হোৱাত প্ৰতিৰোধ কৰিবলৈ সক্ষম হ'ব বুলি দাবী কৰিছে এবিধ ঔষধে ৰেডিয়েশ্যন আৰু কেমোথেৰাপিৰ পাছক্ৰিয়া প্ৰায় 50% হ্ৰাস কৰিবলৈ সক্ষম হ'ব বুলিও কোৱা হৈছে টাটা মেমৰিয়েল হস্পিটেলৰ জ্যেষ্ঠ চিকিৎসক ডাক্তৰ ৰাজেন্দ্ৰ বাদুৱে অৱগত কৰা অনুসৰি বিগত প্ৰায় 1 দশকৰো অধিক সময় চলোৱা গৱেষণা আৰু পৰীক্ষা নিৰীক্ষাৰ অন্তত এবিধ অমূল্য টেবলেট উলিওৱা হৈছে R+CU নামৰ টেবলেটবিধৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে 100 টকা এতিয়া মাত্ৰ কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণৰ যাৱতীয় অনুমোদনৰ বাবে অপেক্ষা কৰি থকা হৈছে এই অনুমোদন লাভ কৰি অহা জুন জুলাই মাহত ঔষধবিধ বজাৰত উপলব্ধ হ'ব বুলি জানিব পৰা গৈছে অমৃত কুমাৰ শৰ্মাৰ বিশেষ প্ৰতিবেদন পূৰ্বাঞ্চল টাইম এন